जय हिंद बंधुगल वेलकम बैक टू माय यूट्यूब चैनल आर्मी साहब बंधुगल आपनालोকৰ বাবে এটা মই আজি এটা ভিডিও লৈ আহিছো বহুত লৰা ছোৱালী মানে আসাম পুলিচৰ এবিএবিত এপ্লাই কৰিছে কৰি কেনে মানে কাট অফ কিমান যাব মোক মানে মেসেজ কৰি কেনে ফেসবুক পেজত মেসেজ কৰি মানে খুদি আছিল সেই গতিকে মই ভিডিওটো আপোনালোকৰ বাবে লৈ আহিছো অৱশ্যে আশা কৰো ভিডিওটো শেষলৈকে অৱশ্যই চাব আপোনালোকে আৰু মই এটা ৰিসেন্টলি আপোনালোকৰ বাবে ব্লগছ এটা লৈ আহিছো এই ব্লগছটো আপোনালোকক ভিডিওৰ ডেসক্ৰিপশনত লিংকটো দি দিম চাই ল'ব তে ভিডিওটো আহক আৰম্ভ কৰো ফিজিক্যাল এফিসিয়েন্সি টেষ্টত থাকিব 40 নম্বৰ ইউবি কনস্টেবলৰ বাবে আৰু এবি কনস্টেবলৰ বাবে বন্ধুসকল 60 নম্বৰ থাকিব মেল ক্যান্ডিডেটৰ বাবে বুজি পাইছে আৰু ফিমেলৰ ক্যান্ডিডেটৰ বাবে বন্ধুসকল ইউবিৰ 40 নম্বৰ থাকিব এবিটো 40 নম্বৰে থাকিব মেল ক্যান্ডিডেটত বন্ধুসকল যিটো লৰা আছে লৰাবোৰৰ বাবে 32 মিটাৰ ৰানিং থাকিব আৰু 14 মিনিটৰ ভিতৰত সোমাব লাগিব লং জাম্প থাকিব 16.5 ফুট মানে 335 সেন্টিমিটাৰ তিনটা চান্স দিব তিনটা চান্সত আপোনালোকে মানে এক্সিলেন্টটো মাৰিব পাৰে এটা ৰং হলে তিনটা যদি ৰং হয় আপোনালোকে ৰিজেক্ট হৈ যাব আপোনালোকে যদি মানে 10 মিনিটৰ ভিতৰত যদি আপোনালোকে 32 মিটাৰ মাৰিব পাৰে লৰা সকলে তেতিয়া হলে আপোনালোকে 20 নম্বৰ পাব বুজি পাইছে ইয়াৰ পিছত আপোনালোকে দেখা পাব সো মানে লং জাম্পৰ ক্ষেত্ৰত লং জাম্প আপোনালোকে 16.5 ফুট যদি মাৰিব পাৰে তেতিয়া হলে আপোনালোকে ডাইৰেক্টলি 20 নম্বৰ পাব 17.5 ফুট 16 ফুটৰ ওপৰত বুজি পাইছে আৰু যদি আপোনালোকে মিনিমাম 335 সেন্টিমিটাৰ মানে 10 মাৰ্ক পাব মিনিমাম এটো 335 সেন্টিমিটাৰ যদি আপোনালোকে যাব পাৰে তেতিয়া হলে কিবা কি পাস কৰি পাব কোৱালিফাইড হ'ব সিনাপ থাকিব আপোনালোকৰ 20 মাৰ্কস সিনাপত থাকিব 20 নম্বৰ লং জাম্পত 20 ৰানিংত 20 সিনাপত 20 এই টোটালি 20 60 নম্বৰ হয় সিনাপ বন্ধুসকল আপোনালোকে 14টা সিনাপস মাৰিব লাগিব 14টা সিনাপস আপোনালোকে 20 নম্বৰ আৰামসে পাই যাব আৰু ছোৱালী সকলৰ বাবে আমাৰ ভন্টি সকলৰ বাবে যিফালে কষ্ট কৰি আছে নিজৰ মানে দেহাটো ক্ষতি কৰি কেনে সেই সকলৰ বাবে মানে কৈ আছো হে তেওঁলোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব 8 মিনিটৰ ভিতৰত লং জাম্প মাৰিব লাগিব 244 সেন্টিমিটাৰ বুজি পাইছে 244 সেন্টিমিটাৰ লং জাম্প মাৰিব তিনিটা চান্স পাব তিনিটা যদি মানে ৰং হয় তেতিয়া হলে ডিসকোয়ালিফাই হৈ যাব আৰু ৰানিং বন্ধুসকল 20 নম্বৰ পাবলৈ হলে 5 মিনিট 30 সেকেন্ডৰ ভিতৰত মানে 1600 মিটাৰ মাৰিব লাগিব 5 মিনিট 30 সেকেন্ড যেনেকৈ আমি ইন্ডিয়ান আৰ্মিত বন্ধুসকল মাৰো ঠিক তেনেদৰে ছোৱালীসকলে মাৰিব লাগিব 20 নম্বৰ পাবলৈ হলে বুজি পাইছে ইয়াৰ পিছত ছোৱালীসকলৰ আছে বন্ধুসকল লং জাম্পত আপোনালোকে বেছি নহয় 244 সেন্টিমিটাৰ লং জাম্প মাৰিব লাগিব মানে 20 নম্বৰ 244 বন্ধুসকল মিনিমাম কোৱালিফাইং লেভেল 244 সেন্টিমিটাৰ মিনিমাম কোৱালিফাইং লেভেল হয় বুজি পাইছে ইয়াৰ পিছত আপোনালোকে টোটাল যদি 20 নম্বৰে পাব বিচাৰে ছোৱালী সকলে তেতিয়া হলে 389 সেন্টিমিটাৰ আপোনালোকে 389 সেন্টিমিটাৰ আপোনালোকে 20 নম্বৰ মানে লং জাম্প মাৰিব লাগিব 389 সেন্টিমিটাৰ 20 নম্বৰ পাবলৈ হলে আপোনালোকে শুনি লওক যিবিলাক মানে এবি ইউবিৰ কনস্টেবলৰ আমাৰ নতুন প্ৰজন্ম আহিছে ৰিটেনত আপোনালোকে মানে 100টা কোৱেশ্চন থাকিব 50 নম্বৰৰ ভিতৰত 100টা কোৱেশ্চন 50 নম্বৰৰ ভিতৰত থাকিব আৰু 50টা কোৱেশ্চন আপোনালোকে 50 নম্বৰ আৰু 100টা নিগেটিভ মাৰ্ক বহুতে কৈ নিগেটিভ থাকিব নিগেটিভ নাথাকে বন্ধুসকল 100টা কোৱেশ্চন থাকিব হাৰ্ফ মাৰ্কৰ মাল্টিপল চইচ কোৱেশ্চন থাকিব ওমাৰ্কশিট আপোনালোকে পূৰণ কৰিব লাগিব বন্ধুসকল আপোনালোকৰ বাবে সিলেবাস বন্ধুসকল মানে এই 100টা কোৱেশ্চন যে আহিব কি মানে সাবজেক্টৰ ওপৰত আহিব এলিমেন্টাৰী এৰিথমেটিকৰ ওপৰত আহিব জেনাৰেল ইংলিশ লজিক্যাল ৰিজনিং আৰু মেন্টাল এবিলিটি আসাম হিষ্টৰী জিওগ্ৰাফি পলিটি ইকোনমি জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আহিব বন্ধুসকল আৰু কি কেইটা ভাষাত আহিব আসামিজ বড়ো ইংলিশ আৰু বেংগলী এই চাৰিটা ভাষাত আপোনালোকে পৰীক্ষাটো দিব পাৰিব আৰু বন্ধুসকল আপোনালোকক এটা কথা কৈ থওঁ কোনটো সাবজেক্টত কি মানে মাৰ্কস পাব কোনটো সাবজেক্টত কি মানে কিমান মাৰ্কস পাব ইউবি ক্যান্ডিডেটৰ বাবে যিবিলাক ইউবি কনস্টেবলৰ বাবে এপ্লাই কৰিছে যিসকলে সেই সকলে কি মানে মানে কি হাই সেকেন্ডাৰী মেট্ৰিকত কি নাম্বাৰ পালে কি মাৰ্কস পাব হেতু কও 45 ৰ পৰা যদি আপোনালোকে 59% পায় তেতিয়া হলে আপোনালোকে 2 মাৰ্কস পাব আৰু 60 ৰ পৰা 74 যদি আপোনালোকে পায় 3 মাৰ্কস পাব হাই সেকেন্ডাৰীত ইউবি কনস্টেবলৰ বাবে এবিএ নাম্বাৰ নাপায় হাই সেকেন্ডাৰীৰ কথা কৈছো 75% ৰ ওপৰত যদি পায় আপোনালোকে 5 মাৰ্কস পাব এটো এক্সট্ৰা মাৰ্কস ফাইনাল মেৰিট লিষ্ট বন্ধুসকল ইউপি কনস্টেবলৰ বাবে ফিজিক্যাল এফিসিয়েন্সি টেষ্টত আপোনালোকৰ 40 মাৰ্ক থাকিব ৰিটেন টেষ্টত
50 মাৰ্কছ থাকিব একাডেমিক মানে যিবিলাক মানে আপোনালোকে হাই ছেকেণ্ডাৰী পাছত পাৰ্চেণ্টেজ হিচাপে আপোনালোকে 5 মাৰ্কছ থাকিব আৰু অৰেলত ভাইভা টেষ্টত আপোনালোকৰ 5 মাৰ্কছ থাকিব ইবি কনষ্টেবলৰ বাবে বন্ধুসকল টোটেল মাৰ্কছ থাকিব 100 নম্বৰ 100 মাৰ্কছ 100 মাৰ্কছ তাৰপিছত আছে আপোনালোকৰ এবি কনষ্টেবলৰ বাবে ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আপোনালোকে থাকিব 60 নম্বৰ যিবিলাক ল'ৰা আছে এবি কনষ্টেবলত মানে এপ্লাই কৰিছে আৰু ৰিটেন টেষ্টত 50 মাৰ্কছ থাকিব ভাইভা টেষ্টত আপোনালোকৰ 5 মাৰ্কছ থাকিব টোটেল এবি কনষ্টেবলৰ বাবে 115 নম্বৰ থাকিব আৰু কনষ্টেবল এবি ফিমেল কেণ্ডিডেট মানে যিবিলাক ছোৱালী আছে সেইবিলাকৰ বাবে 40 মাৰ্কছ থাকিব ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত ৰিটেন টেষ্টত 50 মাৰ্কছ আৰু অৰেলত ভাইভা থাকিব 5 মাৰ্কছ টোটেল ছোৱালীৰ বাবে 95 মাৰ্কছ থাকিব বন্ধুসকল মোবাইলৰ স্ক্ৰীনত যেনে আপোনালোকে দেখা পাইছে পিডিএফটো এইটো আপোনালোকৰ যোৱাবাৰৰ যোনটো মেৰিট লিষ্ট মাৰিছিলে আসাম পুলিচ এবি কনষ্টেবলৰ সেইটো আপোনালোকে সম্পূৰ্ণ পিডিএফটো চাব পাৰে ডিষ্ট্ৰিক্ট ৱাইজ পিডিএফ মই দি থৈছোঁ মোবাইল স্ক্ৰীনত আপোনালোকে ভিডিঅ'টো পোষ্ট কৰি কেনে আপোনালোকে সম্পূৰ্ণৰূপে পঢ়ি ল'ব চাই ল'ব কোনটো ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছে ফিজিকেলৰ কাট অফ বুজি পাইছে আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই ল'ব যোৱা বৰ্ষৰ বন্ধুসকল কেটেগৰী ৱাইজ যোনটো মানে কাট অফ গৈছিলে ফাইনেল মেৰিট লিষ্টৰ আপোনালোকে অনুমানিক কাট অফটো আপোনালোকে চাব পাৰে জেনেৰেলৰ গৈছিলে বন্ধুসকল 76 to 82 এবি কনষ্টেবলৰ বাবে আৰু এবি কনষ্টেবলৰ বাবে 70 পৰা 75 গৈছিলে অবিচিৰ গৈছিলে 72 72 পৰা 78 আৰু ইউবি কনষ্টেবলৰ বাবে গৈছে 67 পৰা 71 এছচিৰ বাবে 70 পৰা 75 মানে আৰু এছটিৰ বাবে 68 64 74 আৰু এছটি 62 67 এছটি 8 64 69 আপোনালোকে চাব পাৰে যে ফাইনেল মেৰিট লিষ্টখন কিমান নম্বৰ মাৰিছে তো বন্ধুসকল আপোনালোকক মই সম্পূৰ্ণৰূপে ভিডিঅ'ত দেখাইছোঁ যে যোৱা বছৰৰ কিছু কাট অফ আৰু অন্য আৰু মানে যোৱা বছৰৰ কিছু মেৰিট লিষ্টৰ কাট অফ কিমান কি গৈছে আপোনালোকে সম্পূৰ্ণ চাইছে ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য বহুত ল'ৰা ছোৱালীয়ে কমেণ্ট কৰি আছিলে বা মেছেজ কৰি আছিলে এবাৰ কি কাট অফ যাব গতিকে আপোনালোকে এইটো গমেই পায় যে ল'ৰা ছোৱালী হাজাৰ মানে প্ৰেক্টিছ কৰক মোৰ আইডিয়াত এবাৰ যিমান কাট অফ গৈছে ছেম টু ছেম ৰিচেণ্টলি যোনটো ভেকেঞ্চি আপোনালোকে অনলাইন কৰিছে বা যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো এপ্লাই খোলা দিছে সেই এপ্লাইটোত বন্ধু খোলা দিব বুলি কৈছে তাতো বন্ধুসকল হাজাৰ পোষ্ট নাহক এই ছেম টু ছেমেই কাট অফ যাব কিয়নো বন্ধুসকল হাজাৰ ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰিলেও এনেকুৱাই নাম্বাৰ পাব বুজি পাইছেনে নাই কিয়নো মানুহৰ ইঞ্জিন হয় এইটো বেছি নাম্বাৰ নাপায় চ' বন্ধুসকল মানুহৰ কথা মানে যেনেকৈ ঘৰত আপোনালোকে দেখা পায় যে বতাহ বৰষুণ অহাৰ লগে লগে ঘৰত দৰ্জা খিৰিকী আপোনালোকে বন্ধ কৰি দিয়ে ঠিক তেনেদৰে আপোনালোকে বেলেগৰ কথাত কাণ নকৰিব মেহনত কৰি যাওক যেনেকুৱা কাট অফ দেখিছে ছেম টু ছেমে কাট অফ আহিব 100% চিয়'ৰ যিমানে প্ৰেক্টিছ নকৰক কিয় ইণ্টাৰভিউৱে হয় মানুহৰ ইঞ্জিনত যিমানখিনি মানে ৰানিং কৰিব পাৰে সেইটোৱে ৰানিং কৰিব আৰু যিমান লং জাম্প মাৰিব পাৰে সেইটোৱে মাৰিব বুজি পাইছে চ' মই যিখিনি কথা ক'লোঁ এইখিনি আপোনালোকে মাইণ্ডত ভৰাই ল'ব আশা কৰোঁ এইটো ভিডিঅ'ৰ পৰা অকণমান হ'লেও উপকৃত হৈছে আৰু কিছু মানে লাগতিয়াল যদি কথা আপোনালোকে জানিব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ' লৈ ধন্যবাদ